friends, welcome back to my channel. তো আজি এটা বেলেগ মানে এটা বেলেগ ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু কিছুমান শিকিবলগীয়া কথা আছে। তো আহক আজি ভিডিওটো ষ্টাৰ্ট কৰো। লেটস ষ্টাৰ্ট। তো ফ্ৰেন্ডছ, চাওক, যদি জীৱনত আপোনাক কোনোবাই ইনসাল্ট কৰে বা আপুনি কিবা এটা কাম কৰিলে আপোনাৰ বিফলতা পায়, তো মোৰ এই ভিডিওটো চাওক আৰু কিছুমান নজনা কথা জানিবলৈ চেষ্টা কৰক। তো ভিডিওটো কৈ আছো কি বস্তু। তাৰমানে ফ্ৰেন্ডছ, এটা কথা পোনপ্ৰথমতে আপোনালোকক এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ যে আপুনি কিবা এটা কাম কৰিছে, ধৰি লওক আপুনি কিবা এটা কাম কৰিছে আৰু সেই কামটো আপোনাৰ এবাৰত নোৱাৰে, দুবাৰত নোৱাৰে, তিনিবাৰতো পৰা নাই, আপুনি চেষ্টা কৰি আছে, তথাপিও আপোনাক কিছুমান এনেকুৱা মানুহ পাব আপুনি জীৱনত যায় আপোনাক ইনচাল্ট কৰে। তো আপোনাক মানে যোনে যোনে ভিডিওটো চাই আছে তাৰমানে তেওঁলোকক সুধিব বিচাৰিছোঁ আপোনাৰ লগত কেতিয়াবা এনেকুৱা হৈছে নেকি। আৰু যদি এনেকুৱা আপোনালোকৰ কেতিয়াবা হৈছে, প্ৰায় সময়ত এনেকুৱা হৈ থাকে আৰু হৈ আছে, আজিও হৈ আছে। চ' এনেকুৱা হ'লে আপুনি সেই কামটো বন্ধ কৰি নিদিব। তে আপুনি নাভাবিব মনত যে মনত এইটো একদমেই নানিব যে আপুনি এইটো নোৱাৰে, আপুনি কৰিব নোৱাৰে। চাওক, আপুনি কৰিব নোৱাৰা একো কাম এই পৃথিৱীত নায়েই, মানে আপুনি নোৱাৰা কাম নায়েই, তাৰমানে কৰিব নোৱাৰা। তো আপুনি ভাবি লওক মই এইটো পাৰিমেই, মই কৰিমেই। আপুনি কৰিয়ে থাকক, কৰি থাকিলে এদিন হ'লে আপুনি সফল হ'ব সেই কামটোত। তো কি ক'ব বিচাৰিছোঁ আপোনালোকে চাগে বুজি পাইছে। চ' চাওক, আপুনি এনেকুৱা কিছুমান কাম কৰি দেখুৱাওক যাতে আপোনাক ইনচাল্ট কৰা মানুহজনেও আজি আপোনাৰ দৰে হোৱাৰ সপোন দেখে। আৰু চাওক, জীৱনত কৰিব নোৱাৰা কাম একোৱেই নাই। আপুনি চেষ্টা কৰি থাকক, চেষ্টা কৰিয়ে থাকক, আপুনি এদিন হ'লেও সফল হ'বই সেই কামটোত। চ' অসমীয়াত এষাৰ কথা আছে যে কষ্ট কৰিলে ৰত্ন পায়। তো চাওক, আপুনি কষ্ট কৰি যাওক, পৰিশ্ৰম আপুনি কৰি যাওক, আপুনি সফল হ'বই এদিন হ'লেও। চাওক, আমি কিছুমান কাম কৰি আছোঁ, কৰি সেই কামটো পৰা নাই, বহুত কৰিলোঁ, বহুত চেষ্টা কৰিলোঁ, এই ফলটো আমি পোৱাই নাই। তাৰপিছত আমাক সেই কামটো বিফল হৈ যায়, আমি ভাবিলোঁ আৰু নোৱাৰোঁ, এই বিফলতাই আমাক ভাঙি পেলায়। তো আপুনি আপোনাৰ নিজৰ মনটো স্থিৰ কৰক, আপুনি ভাবি লওক মই এইটো কাম কৰিমেই, আপুনি সেই কামটো বাৰে বাৰে কৰি থাকক, কৰি থাকোঁতে আপোনাৰ কামটো অভ্যাস হৈ যাব। আৰু যেতিয়া এই কামটো আপোনাৰ অভ্যাসত পৰিণত হয়, তেতিয়া আপুনি লাহে লাহে এই কামটো কৰিবলৈ ভাল পোৱা হ'ব। আৰু এই অভ্যাস এই যিটো আপুনি ভাল পোৱা কাম হৈ যায়, ভাল পোৱা কামটো আপোনাৰ অভ্যাসৰ পৰা আহিছে, কিন্তু এই অভ্যাসটোৱে আপোনাক এদিন জয় কৰি তুলিব। তো চাওক, মই কিমানখিনি বুজাব পাৰিলোঁ সেইটো নাজানো। ভিডিঅ'টো এনেই বনাই দিলোঁ কৰোণাৰ সময়ত, এনেই থাকিলোঁ আৰু ঘৰত থাকি ব'ৰ হৈ গ'লোঁ, চাগে আপোনালোকেও ব'ৰ হৈছে জানো, গম পাইছোঁ। কিন্তু ক'তো যাব নোৱাৰোঁ, ভ্লগ দিব নোৱাৰোঁ। চ' এনেই থকাতকৈ আৰু ভিডিঅ'টো বনাই দিলোঁ। আৰু মই যিখিনি জানো সেইখিনি আপোনালোকৰ ওচৰলৈ দিব খুব চেষ্টা কৰিলোঁ। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তো আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ' কিবা থাকিলে আহি আছোঁ। বাই বাই।